নমস্কাৰ, মই কুশল বৰা, ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ কামৰূপৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। মই আপোনালোকক এইটো কথা জনাবলৈ খুবেই মৰ্মাহত যে কুটুমে কুটুমৰ তেজ খায়, বঙহে বঙহৰ তেজ খায় বুলি এটা কথা আছে। কোনো আইনৰ ঊৰ্ধত নহয়, আইনে সকলো সমানৰ দৃষ্টিৰে চায়। মই যোৱাকালি প্ৰায় 10:30মান বজাত মই বকলৈ গৈ থকা অৱস্থাত হাতত ষ্ট্ৰং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত বকো থানাৰ নিচেই সন্মুখতে তাৰ সকলো দোকানী ব্যৱসায়ীসকলে কথাটো দেখিছে, বাইকখন ৰখাব দিছে। যিহেতু তিনিওজন ব্যক্তিকে মই চিনি পাওঁ, বাইকখন ৰখালোঁ, লগে লগে চাবিপাত কাঢ়ি লৈ গৈছে আৰু কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ গুৰুলিকৈ প্ৰহাৰ কৰিছে। মোৰ গলত চেইন আছিলে, চেইনডাল অজিত আলিয়ে থাপ মাৰি কাঢ়ি লৈ গৈছে আৰু ভয় ভাবুকি দেখুৱাইছে। আগন্তুক দিনত বোলে আছুৰ বিষয়ে বা কোনো ধৰণৰ যুক্তিতৰ্ক দিব নালাগিব, ছ'চিয়েল মিডিয়াত আছুৰ বিষয়ে ক'ব নালাগিব। এখন গণতান্ত্ৰিক দেশত আমি বাস কৰি আছোঁ কি কাৰণত? যদি আমি আমাৰ মতামতটো প্ৰকাশ কৰিব নোৱাৰোঁ, কিবা এটা দেখিলে যদি মতামতটো আমি দিব নোৱাৰোঁ, মই এটাই অনুৰোধ কৰিছোঁ আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে গোটেই অসমবাসী ৰাইজে গম পাওক, আছুৰ এই গুণ্ডাগিৰি নচলিব আৰু তাৰ বাবে আইনত ব্যৱস্থা ল'বৰ বাবে মই নিবেদন জনাইছোঁ বকো থানাৰ জৰিয়তে। আৰু মোৰ ভাতৃপ্ৰতিমসকলৰ দল সংগঠন, মোৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা, বকো মণ্ডলৰ বিজেপিৰ সকলো মৰ্চা তথা পেৰেণ্টছ বডি সকলোৱে মোক সঁহাৰি জনাইছে আৰু মই তাৰ কাৰণে খুবেই ভাল লাগিছে যে আমি গোটেই একত্ৰিত হৈ পেলাই আমি মাৰবান্ধি থিয় হৈছোঁ। কিন্তু এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিওঁ, আমাৰ দলৰ নীতিগত আদৰ্শ আছে। আমি মানুহক মাৰিব কাটিব যাব নোৱাৰোঁ। আমাৰ দলগত কাৰণত আমাৰ বিভিন্ন ধৰণৰ যিখিনি আমাৰ বিষয়ববী আছে, মুখ্যমন্ত্ৰী আছে, গৃহমন্ত্ৰী আছে, সকলোৰে বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে। কিন্তু আমি বিজেপিৰ মানুহেতো কাকো মাৰিব যোৱা নাই বা কাৰোবাক ৰাস্তাত ধৰি পেলাই মাৰিব মৰেল পৰিস্থিতি দেখুৱাব যোৱা নাই, আইন হাতত তুলি লোৱা নাই। আইন আছে, কোনোবাই কিবা ভুল কৰিছে আইনৰ ব্যৱস্থা লওক, আইনে ব্যৱস্থা ল'ব। তাত দোষী সাব্যস্ত হয়নে নহয় সেইটো কোৰ্টে নিৰ্ধাৰণ কৰিব, ন্যায়ালয়ে নিৰ্ধাৰণ কৰিব। কিন্তু এনেকৈ থানাৰ সন্মুখত আইন হাতত তুলি লৈ এইটো থানাকো প্ৰত্যাহ্বান জনোৱা যেন হৈছে। বকো থানাৰ সন্মুখত এই ঘটনাটো হৈছে। মই বাৰে বাৰে অনুৰোধ কৰিছোঁ কৰজোৰে যে কিবা কথা আছে আলোচনা কৰোঁ, আলোচনাৰ মাধ্যমতে বহি কেনে আলোচনা কৰোঁ। তৎসত্ত্বেও গুৰুলিকৈ প্ৰহাৰ কৰিছে। মানুহে দাগী চুৰ অপৰাধীকো এনেকুৱাকৈ প্ৰহাৰ নকৰে। আৰু আমাৰ অসমীয়া বঙহে যেতিয়া বঙহক মাৰিলে তেতিয়া এই মোগলৰ সন্তানে লাই পাই গ'লে। আপোনালোকে জানে আছুত কেনেকুৱা ধৰণৰ বিষয়ববীয়া থাকে। প্ৰথমতে হাত দিব সাহস কৰা নাছিলে, বাইকৰ চাবি যেতিয়া কাঢ়ি নিছিলে। কিন্তু পৱন কলিতা আৰু ধনঞ্জয় মেধিয়ে যেতিয়া মোৰ গাত হাত দিলে, তাৰপিছত গুৰুলিকৈ প্ৰহাৰ কৰিছে অজিত আলিয়ে। সোণৰ চেইনডাল ঘৰৰ পৰা কাঢ়ি লৈ গৈছে, কিবা কিবি আছিলে হাতত, আঙুলি চাঙুলি আছিলে, সেইবিলাক নাইকিয়া হৈছে। বাইকখনৰ পৰা টানি আজৰি মোক আঁতৰাই নিয়াৰ চেষ্টা কৰি আছে। তাৰমানে বাইকখনৰ পৰা এৰুৱাই নিব পাৰিলে আৰু মোক মাৰিব পাৰে ভালকৈ। মই কিন্তু কোনোপধ্যে মই বাইকখন এৰি নিদিলোঁ, কাৰণ বাইকখনৰ লগত মই জড়িত হৈ থকা মানে মই অলপ সুৰক্ষিত হৈ থকা। অলপ পিছতে পুলিচ দুজনমান আহি পেলাই তেখেতসকলেহে মোক মোকলাইছে, নহ'লে সিহঁতে মোক গুৰুলিকৈ প্ৰহাৰ কৰিছিলে। খুব সম্ভৱ মোৰ মৃত্যু পৰ্যন্ত হৈ গ'লে হয়। মই ইয়াৰ দোষীৰ উচিত শাস্তি দাবী কৰিছোঁ। লগতে এনেকুৱা গুণ্ডামি যাতে কৰিব নোৱাৰে, আগন্তুক দিনত যাতে কোনো ধৰণৰ জনসাধাৰণৰ গাত আছু কৰ্মীয়ে হাত দিব নোৱাৰে। আছুৰ বেয়া দেখিলে ক'বই জনসাধাৰণে, আছুৱে বেয়া কাম কৰিলে কিয় নক'ব? আপোনালোকে নিজে দেখিছে, সঘনাই বাতৰি কাকতে পেপাৰে পত্ৰই ইলেক্ট্ৰনিক মিডিয়া সঘনাই ওলাই থাকে। আছুৰ কৰ্মীয়ে গুণ্ডা বাহিনীয়ে কালেকশ্যন কৰা, বালি ট্ৰাকৰ পৰা পইচা তোলা, বালি মহলৰ পৰা পইচা তোলা, চিণ্ডিকেট কৰা, অবৈধ খনন কৰা, গোটেই এইবিলাক জড়িত। দক্ষিণ কামৰূপৰ পৰা এইবিলাক আঁতৰ হ'ব লাগিব। দক্ষিণ কামৰূপত ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব লাগিব। প্ৰকৃতিক আমি সুৰক্ষা দিব লাগিব। এইখিনিয়ে মোৰ ক'ব লাগিব।